हेलो फ्रेंड्स वेलकम टू माय चैनल व्लॉग विथ कुही। तो आज मैं भिडिओ बम एट धमाकादार हमें गई है मैं जी रंगाली बिहुत नाचिबले गई नाचा आज खाना मैं चलिब तो आंजा चांजा काटिबले जाए काटी हाथ लैसो और जत मैं खाना खाम आमार आगर स्कूल मैं आमी आगते भरा स्कूल आज खाना खाम मैं लग चक आहि गेल आंजा काटपा एतिया और आंजा काटार आंजा 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 काटा जगत जाए पाई आसो और इहुन बिया खाबा आइसी जेन हेनके ओলাই आइसी माने एकदम आमी आरो নাই बुढ़ा मानुर दरे ओलै चले आइसु एकटा जिया आरो ताते जिया আছে माने ताते एबार आगते गइसिलु जाय घुरिलु इमाने माने साउंड बेसी আছিল डीजे सीजे लगाइ थवा आइसे हेकने एकटा भिडिओ पे लागि एथिया गइ आसु आरो जा आरो आलु काटि हा अबरे गइ आसु आमी हैना যাই আছো আৰু সকে সাউন্ডৰ শব্দ শুনা পাইছে ইহন মানে এইবিলাক কি দিছে জানো কিবা কিবি দিছে আৰু এই সাউন্ড শুনা পাইছে সকে তাতে গৈ মোৰ মাতবুল বেছি শুনা নাপাব আৰু দেখাইছো আমাৰ আগৰ স্কুলখন অকমান এয়া শিৱ মন্দিৰ পাই গলো আৰু মইনামতি শ্ৰীমতী কৃষ্ণ এয়া আমাৰ আগৰ স্কুল তাতে পঢ়িছিলো আমি এই 42 নং নতুন বৰলা প্ৰাথমিক বিদ্যালয় আৰু এই গছবিলাক আমি মানে ক্লাস 3-4 মানত থাকতে ৰইছিলো মাইক সে গানি লৈ আহিছে ডিজে সিজে মানে পড়বি এয়া স্কুল আহি পাই গলো ইয়াতে চলি আছে আৰু এতিয়া আলু গোটা মানে মই দুটামান কাটি গলো এইটো ৰান্ধেৰি পাকঘৰ আৰু এয়া পাকঘৰ ইয়াতে ভাত হ'ব এয়া স্কুল মানে আৰু এখন এইটো ৰান্ধেৰি জেঠা এয়া ভাত এতিয়া মানে আঞ্জা চাঞ্জা কাটিলো আৰু আঞ্জা মানে কাটি আছো আৰু সেইটো মোৰ জান কিয় হাঁহি আছা মানে আঞ্জা আঞ্জা কাটি আছো আঞ্জা আঞ্জা কটা হওক আৰু ধূপ চুপ জ্বলাই দিছি মানে আমাৰ কোবাই নাচে ও মুখে ও ভাই হাঁহি हाय दोस्तों हाय रंगाला किबिसने केতিয়াবা তো মিটা হয় তে হাহা খায় হাই বিগাৰি এই মাহা ৰঙালাও কাটলো আৰু ইয়া পিয়াজ কাটি ঘৰত আহিছিলো আহি কিনে চাহ তাহ খাই ললো খাই লৈ এতিয়া আৰু পুনৰ যাবলৈ ওলাইছো তালৈ গৈ কিনে আৰু ধামাকাকৈ নাচিব লাগিব বেলেগ কি ক'ম আৰু আজি মজাছে পেট ভৰাই খাব লাগিব মানে বছৰৰ মূৰত যিহেতু এদিনে পোৱা যায় এইটো দিন আৰু গৈছো তাতে লগ পাইছো দিয়া মানে অকমান এনজয়টো কৰিব লাগিব ন সেইবাবে ইয়াতে সৰু ল'ৰা ছোৱালী কেইটাৰ লগত আৰু সেয়া স্কুলখনৰ ভিতৰত আহি একেবাৰে দাদাগিৰি মৰা যেতিয়া হৈছে কিন্তু দাদাগিৰি মৰা নে মোৰ ভইচটো কমকৈ আহিব পাৰে কিন্তু বেয়া চেয়া নাপাব মানে ৰাতিৰ কথা আৰু কেমেৰা ইমান ভাল নেদেখিব পাৰে মানে ঘামাই চুমাই মুখ চুখ সেইকাৰণে এটা হৈ গৈছে
ফাইনেলি হুলস্থুলকে এতিয়া ভাত খাবলৈ যাওঁ। ভণ্টিয়ে মোক মাৰি কিনে পাইছে এতিয়া মানে ভাত দিব আৰু ভাত চাত খাই ঘৰত যাওঁ। আৰু কি ক'ম মানে খাই আৰু ইয়াত ডিছ দিবলৈ আহি আছে। হাল্লা হুলস্থুলকে হ'লেও খুৰা দৈলে কিয় দিছি? ভালকে দিয়। এতিয়া মানে ভাত চাত খাওঁ, ভাতে নাই ভাত দিবা আহিছে আৰু এয়া মাংস চাংস দিকে বিহুৰ খানা। তো মানে গাই যিটো মানে খানাৰ কাৰণে এবছৰৰ পৰা ৰখি আছিলোঁ, সেইটো খানাটো অৱশেষত আহি গ'ল। খানাটো খাই ল'লোঁ, খাই লৈ এতিয়া আৰু ঘৰ আহি পাই গ'লোঁ। এতিয়া আৰু শুওঁ আৰু ক'ৰবাত চাগে ফাংচন আছে, কিন্তু যাব নোৱাৰিম। সেইবাবে আৰু কি ক'ম, অন্তৰমে দুখ লাগি গ'ল। আৰু এতিয়া মানে গা চা কেনেহেন বা লাগি গৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু লগ পাইছোঁ অন্য এটা ধামাকাদাৰ ভিডিঅ'ত। আৰু নেক্সট ভিডিঅ'টো যে বহুত এটা ধামাকা হ'বলৈ গৈ আছে মানে। আৰু এতিয়া টাটা বাই বাই।